নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি বায়োগ্ৰাফি ভিডিঅ'লৈ। যদিহে পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো অল কৰি দিব। বন্ধু বান্ধৱীসকল, বৰ্তমানে ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা অম্ৰপালি ধাৰাবাহিকখনত অম্ৰপালি চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী প্ৰকৃততে কোন, তেওঁৰ ঘৰ ক'ত, বৰ্তমান তেওঁৰ পৰিয়ালত কোন কোন আছে সবিশেষ জনাম আজিৰ এই ভিডিঅ'টোত। তেতিয়াহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, অম্ৰপালিৰ প্ৰকৃত নাম হৈছে প্ৰীতি কংকনা বৰ্মন। তেওঁক ঘৰত পিংকি বুলি মাতে। প্ৰীতি কংকনাৰ জন্ম হৈছিল 1991 চনৰ 12 ডিচেম্বৰত গুৱাহাটীত। তেওঁ পৰিয়ালৰ কথা ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত মাক, দেউতাক আৰু এগৰাকী ভৈনীয়েক আছে। দেউতাকৰ নাম মণিকান্ত বৰ্মন আৰু মাকৰ নাম দীপালী বৰ্মন। বন্ধু বান্ধৱীসকল, প্ৰীতি কংকনাই 2012 চনৰ 4 মাৰ্চতে সীমান্ত শেখৰৰ লগত বিবাহপাশত আবদ্ধ হয়। বন্ধু বান্ধৱীসকল, প্ৰীতি কংকনা বৰ্তমান 10 বছৰীয়া পুত্ৰ সন্তানৰ মাতৃ। আপোনালোকে বাৰু অম্ৰপালি ধাৰাবাহিকখনত অম্ৰপালিৰ অভিনয় চাই কেনে পাইছে কমেণ্ট কৰি জনাবচোন। আৰু আপুনিও যদি প্ৰীতি কংকনাৰ অনুৰাগী অৰ্থাৎ অম্ৰপালিৰ অনুৰাগী তেতিয়াহ'লে তেওঁৰ কাৰণে এটা লাইক কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক, কমেণ্ট আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।